খুব দুখৰ কথা যে 2003 চনৰ BTC হোৱাৰ পিছৰ পৰা BTCৰ আৰম্ভ 17 বছৰ হাগৰা মহিলাৰে ধ্বংস কৰি দিলে BTC অপৰ কোনো স্বাৰ্থ আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি নাপালোঁ আমি 2020 চনত BTRৰ নাম লৈ আজি 2022 চনলৈকে কিন্তু আমাৰ কোনো অধিকাৰ আজিলৈ সাব্যস্ত হ'ল য'ত আমাৰ মাটিৰ অধিকাৰ য'ত আমাৰ ভাষাৰ অধিকাৰ বা অন্যান্য চাকৰি বাকৰি বিভিন্ন অধিকাৰ আমি কোনো ধৰণে পোৱা নাই সবচে ডাঙৰ কথাটো এনেকুৱা আজি এই মুছলপুৰৰ দুৰ্গা মন্দিৰ এই প্ৰাংগণত আমি আমাৰ অপৰ গাঁওখিনি কৰ্তন কৰাৰ কাৰণে আজি পুনৰবাৰ আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লগা হৈছে য'ত নেকি BTC সচিবালয়ৰ নিচিনা সেই গেটত আমাৰ অসমীয়া ভাষাটো বিলুপ্ত যদিহে প্ৰকৃতাৰ্থত যদি আমি অসমীয়া হওঁ তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যদি আপোনালোকে BTCত বাস কৰা যদি এই 22 লক্ষ অনাবৰৰ মানুহখিনি যে অসমৰ আইমাতৃ সন্তান বুলি অনুভৱ কৰে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত BTCৰ সচিবালয়ৰ এই গেটখনৰ অসমীয়া ভাষাটো সংশ্লিষ্ট কৰক 3 নম্বৰ কথাটো হৈছে কি BTCৰ পৰা অৱৰগাঁও কৰ্তন কৰা যি দফা এই দফাত কেৱল সীমামূৰীয়া দফাখিনি সীমামূৰীয়া গাঁওখিনি কৰ্তন কৰাৰ কথা উল্লেখ কৰিছে এটা কথা স্পষ্ট কথা যে দফাত উল্লেখ কৰা কেৱল 3.2 কক 3.3 দফাটোৱে আমাৰ কাৰণে যথেষ্ট সংখ্যক নহয় কালি যদি সীমামূৰীয়া অঞ্চলত যদি গাঁওবোৰে অকল যদি কৰ্তন কৰে এই ভিতৰত থকা মানুহখিনিক আমাৰ শৰীৰৰ পৰা এটা অংগ কাটি কেনে নিষেধ কৰি আমাৰ পংগু কৰাৰ বাৰে একো নহয় সেয়ে BTRৰ শ্ৰী প্ৰমোদ বৰডাঙৰ এটা কথা আহ্বান কৰোঁ আপোনাৰ যিটো আপোনাৰ BTCৰ সম অধিকাৰ সম উন্নয়ন সকলোৰে লগতে যি ডিজিটেল BTR কৰাৰ কথা হৈছে স্পষ্ট কথা কওঁ যে BTRত বসবাস কৰা অৱৰৰ যিখিনি মানুহ আছে 22 লক্ষ অনাবৰৰ মাটিৰ অধিকাৰখিনি সুৰক্ষিত কৰক আৰু ইয়াৰ কাৰণে প্ৰকৃততে অতি সোনকালে এসপ্তাহৰ ভিতৰত অৱৰৰ সুৰক্ষা সমিতি আদি কৰি বিভিন্ন সচেতন মানুহক লগত লৈ আমি ঐক্যবদ্ধ এখন ৰাইজমেলা আহ্বান কৰক য'ত আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ কেনে আমি একে থাকিব খোজোঁ বদলনত আমাৰ প্ৰব্লেম নাই কিন্তু বদলনত 22 লক্ষ অনাবৰৰ যিখিনি ভুক্তভোগী হৈছে তাক লৈ প্ৰতিবাদ এয়াই নহয় এয়া কেৱল মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰতিবাদ নহয় এটা কথা স্পষ্ট কৰিব 2011 চনৰ নৱেম্বৰ মাহত জন্ম লাভ কৰা অৱৰ সুৰক্ষা সমিতিৰ এইবাৰ প্ৰতিটো কোণে কোণে প্ৰতিটো হীৰাই তেজত কিন্তু আমাৰ অধিকাৰ সাব্যস্ত হৈছে দৰকাৰ হ'লে আমি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে কেৱল মনোজ দাস বিদ্যুৎ কলিতা সঞ্জয় দাস মহেন্দ্ৰ হীৰা নিশ্চয় ছবি নহয় আমি প্ৰত্যেকজন অৱৰ ৰাইজে কিন্তু শ্বহীদ হোৱাৰ কাৰণে প্ৰস্তুত এইবাৰ সবচেয়ে ডাঙৰ কথা এনেকুৱা যে এই BTCত এই সন্ত্ৰাসজনিত কাৰণত আমাৰ শ্বহীদসকল যে শ্বহীদ হৈছিল তাত আমাৰ মুছলিম মানুহখিনি এজনো কিন্তু শ্বহীদক জয়মনা খাট আদি কৰি কিন্তু চৰকাৰে আজি সাহায্য প্ৰদান নকৰে ইয়াত কেৱল মাধৱ ৰাজবংশী আৰু ললিত সম্ৰাট আৰু ব্ৰজেন মহন্তৰ ষড়যন্ত্ৰৰ কাৰণত কেৱল হিন্দুত্বৰ কথা কৈ কিনে আমাৰ মাজত এটা কমিউনেল ক্লেছ আৰম্ভ কৰি আমাৰ BTR পুনৰ বৰ সংঘাতটো সৃষ্টি কৰি তেওঁলোকে বিজেপিৰ ছত্ৰত যায় যে তেওঁলোকে মাত্ৰ লাভালাভ কৰি কেৱল 24 অংক কৈ কিনে মাধৱ ৰাজবংশী ললিত সম্ৰাটে স্পষ্ট কৰি দিছে যে আমি বিজেপিৰ আমি অৱৰোধ ছদ্মবেশী আমি অৱৰোধ ধ্বংস কৰি দিম এটা স্পষ্ট ছেকেণ্ড কথা এইখিনি সমাপ্ত কৰিম যে অনাগত দিনত ককলাবাৰী উপ নিৰ্বাচনত এই মাধৱ ৰাজবংশী এই বিহাৰী দাস এই সুভাষ দাসে APPৰ লগত বুজা পৰা বিজেপিৰ লগত বুজা পৰা কৰা বুলি কৈ ৰাইজক পদূলি গৈ কিনে APPৰ লগত ভোট মন্ত্ৰী কৰে ভোট দিবলৈ কৈছিল সেইজন মাধৱ ৰাজবংশী আজি এই অৱৰ সুৰক্ষা সমিতিৰ নাম লৈ কেনে তেওঁ পুনৰ ৰাজপথৰ সংগ্ৰাম কৰিবলৈ এই ভণ্ডামি যে আৰম্ভ কৰিছে এই BTC 22 লক্ষ অনাবৰ ৰাইজে কিন্তু সম্পূৰ্ণভাৱে চাই আছে সেয়া মাধৱ ৰাজবংশী আৰু অন্যান্য ষড়যন্ত্ৰকাৰী প্ৰধানমন্ত্ৰীক সাৱধান কৰি দিছোঁ যি ৰাজনীতি কৰে আপোনালোকে BTCৰ বাহিৰত কৰক যদি এনেকুৱা ৰাজনীতি BTCত কৰি তেনে মন কৰিব ৰাইজে খেদি আপোনালোকে ইয়াৰ পৰা কিন্তু BTC বাহিৰ কৰি দিব এই ক্ষেত্ৰত এটা কথা কৈছে প্ৰমোদ বৰডাঙৰীয়াক এটা কথা স্পষ্ট কথা কওঁ যে বাস্কাৰ ডিষ্ট্ৰিক্টতে বিভিন্ন VCDCত বিভিন্ন কেলেংকাৰী হৈ আছে উচিত তথ্য যোগান ধৰাৰ পিছতো এই চেয়াৰমেনবিলাকক আপোনালোকে বৰখাস্ত কিয় কৰা নাই নে আপোনালোক জড়িত ইয়াতে আজি মন কৰি 23 নং দিঘৰা পৰিয়াল সমষ্টিত আজি বিভিন্ন চেয়াৰমেনবিলাকে কাৰাপটোত জড়িত হৈছে এইবিলাকৰ ব্যৱস্থা কেতিয়া ল'ব আমাৰ ভাষা কেতিয়া সুৰক্ষিত কৰিব আমাৰ মাটি সুৰক্ষিত কেতিয়া কৰিব গতিকে এই BTRৰ চিফ প্ৰমোদ বৰডাঙৰীয়াক এটা আহ্বান কৰিছোঁ যে আপোনাৰ সম অধিকাৰ সমবিকাশ আৰু ডিজিটেল BTRৰ অংশস্বৰূপ BTR অৱৰ মানুহখিনিক আমাৰ মাটি আমাৰ ভাষা আমাৰ চৰকাৰী চাকৰি বিভিন্ন সুবিধাখিনি আমাক প্ৰণয়ন কৰক তেতিয়াহ'লে আমি প্ৰমোদ বড়ো কি যিকোনো মানুহলৈ সহযোগ কৰাৰ কাৰণে আপত্তি নাই কিন্তু আমাৰ অধিকাৰখিনি সাব্যস্ত হ'ব লাগিব আমি অৱৰ সুৰক্ষা সমিতি অসমৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ আমি আচলতে লাষ্ট গেটত বিচাৰিছোঁ লাষ্ট গেটত পাৰ্মিশ্যন নিদিয়াৰ কাৰণে আমি আজি মুছলপুৰৰ এই ঠাইত ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচী লোৱাৰ উদ্দেশ্য হ'ল যে BTR চুক্তিৰ লগত সংগতি ৰাখি BTR চুক্তিত গাঁও কটনৰ বিষয়টো উল্লেখ আছে আৰু উল্লেখ থকা মৰ্মে ইয়াতে এখন আয়োগ গঠন কৰিছিল PP বাৰ্মা ছাৰৰ নেতৃত্বত PP বাৰ্মা ছাৰ হঠাৎ ঢুকাল তেওঁৰ
ঢুকোৱাৰ পিছত ইয়াতে একে ভূটানী ছাৰক দায়িত্ব দিলে আৰু দায়িত্ব দিয়াৰ পিছত কিছু কাম স্থবিৰ হৈ পৰিছে যাৰ কাৰণে নেকি 6 মাহ সময় সীমা বান্ধি দিছিল চৰকাৰে কিন্তু 6 মাহ বেলেগ কথা প্ৰায় 2 বছৰ হ'ল আৰু ঠিক একে সময়তে আমাৰে এটা ছদ্মবেশী অবৰো নামধাৰী কেইজনমান ব্যক্তিয়ে 2024 চনটো শেষ সময়সীমা বান্ধি দিছে গাঁও কৰ্তনৰ বাবে এই কথাত আমি কেতিয়াও একমত নহয় যেহেতু চৰকাৰে গাঁও কৰ্তনৰ সময়সীমা আমাক 6 মাহ ধৰি দিছিল বিটিআৰ চুক্তিৰ বাকী দফাবিলাক যদি কাৰ্যকৰী হয় এই গাঁও কৰ্তন দফাটো কিয় কাৰ্যকৰী নহ'ব সেইকাৰণে আমি তাৰ প্ৰতিবাদত আৰু গাঁও কৰ্তনৰ দাবীত এই কাৰ্যসূচীটো লোৱা হৈছে ইয়াৰ মূল ষড়যন্ত্ৰকাৰী মানুহজন হ'ল নৱকুমাৰ শৰণীয়া তেওঁ বিভিন্ন কূট কৌশল ৰচনা কৰি তেওঁ সাংসদ হৈ আমাৰ যিবিলাক দাবী দুবা কৰিব লাগিছিল দিল্লীত বা দিছপুৰত বা সামগ্ৰিকভাৱে যিবিলাক কৰিব লাগিছিল তেওঁ তাকে নকৰি ক্ষমতা ৰাখি তেওঁ অন্ধ হৈ পৰিছে আৰু তেওঁ যাৰ কাৰণে নেকি আজি কেইটামান তেওঁ দল খুলিছিল মানে সংগঠন খুলিছিল সেই সংগঠনবিলাক তেওঁৰ পৰা ফালৰি কাটি গ'ল আকৌ সংগঠন খুলিছে গতিকে এই গোটেই ষড়যন্ত্ৰৰ মূল মানুহজন হ'ল সাংসদ নৱকুমাৰ শৰণীয়া আৰু তেওঁ কিন্তু আজি তেওঁৰ লাংটা হৈ গৈছে তেওঁ নাঙত হৈ গৈছে কাৰণ তেওঁৰ লগতো সোঁৱাই বৈ থকাবিলাক কোনো নাই আৰু সেইকাৰণে তেওঁ এতিয়া হিতাহিত জ্ঞান হেৰুৱাই আমাৰ বিৰুদ্ধে এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নিৰ্বাচন সম্পৰ্কে এতিয়া একো কথা ভবা নাই গাঁও কৰ্তন হ'ব লাগে আৰু BTCত ৰৈ যোৱা অবৰোসকলৰ সম্পূৰ্ণ অধিকাৰ সুৰক্ষিত হ'ব লাগে ভাষাৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ এইবিলাক কথা আমি সদ্যহতে চিন্তা কৰিছোঁ ৰাজনৈতিক কথাটো আমি সদ্যহতে